ধুনীয়া ধুনীয়া মোৰ বয়ে ধুনীয়া নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মই জ্যোতিস্মিতা আমাৰ চেনেল হাজৰিকা চিষ্টাৰ্ছলৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। পিছে মই ভালে নাই মানে মোৰ গাটো অলপ অসুস্থ বাৰু, সকলোবোৰ ভালেই আছে মোৰ বাহিৰে। বৰ্তমান ভাল পাইছোঁ বাৰু। আৰু বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ, হয়তো ৩-৪ মাহমানৰ মূৰত আহিছোঁ। কিমান বেছি মনটো ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰিম, আচলতে বহুত বেছি ভাল লাগিছে। ৩-৪ মাহ হৈ গ'ল আপোনালোকক একো ভিডিঅ' দিব পৰা নাই, কিন্তু মই ভাবিছোঁ মই আজি ভিডিঅ' বনাম। আৰু ভিডিঅ' বনাম মানে ভিডিঅ'টো মই অলৰেডি বনালোঁ বাৰু, কিন্তু ভিডিঅ'টো আগতীয়াকৈ কৰা নহ'ল। সেইকাৰণে মই এতিয়া ভিডিঅ'টো আগতীয়াকৈ আৰম্ভণিখিনি কৰি দিছোঁ। আৰু আগতে যিবোৰ ভিডিঅ' দিছিলোঁ সেইবোৰ চেলেঞ্জ ভিডিঅ' আছিলে বা কিছুমান উদ্দেশ্যলৈ ভিডিঅ' বনোৱা হৈছিলে, কিন্তু আজি হৈছে ডেইলি ব্লগৰ ভিডিঅ'। আপোনালোকে চাবচোন কেনে পাই জনাব শেষত। আৰু হৈছে এটা বহুত স্পেচিয়েল দিন আছিলে ৩ জুনত ভণ্টি আৰু মোৰ আচলতে একেলগে বাৰ্থডে হয়। সকলো যোনখিনিয়েতো জানেই বাৰু। আৰু সেইদিনাখনি আমাৰ ইউটিউব চেনেলটো আচলতে 1 year কমপ্লিট হৈছিলে, কিন্তু একো ভিডিঅ' বনাব নোৱাৰিলোঁ, একো ভিডিঅ' বনোৱা নহ'ল। তেনেকৈ দিনটো পাৰ কৰিলোঁ। অৱশ্যে দিনটো ভালে কুশলেই গ'ল। এবাৰ বাৰ্থডে চেলিব্ৰেট কৰিছিলোঁ তেজপুৰ অনাথ আশ্ৰমত। বাৰ্থডে চেলিব্ৰেট কৰিলোঁ ভণ্টি আৰু মোৰ। বহুত দিনৰ এটা সপোন পূৰণ হ'ল আচলতে, কিন্তু একো ভিডিঅ'ই নকৰিলোঁ। 1 year কমপ্লিট হৈছিলে, ভিডিঅ'টো মই বনাব লাগিছিলে, কিন্তু মই ভিডিঅ' নবনালোৱেই। কিন্তু সদায় এনেকৈ আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। যেনেকৈ চেনেলটো খুলিছিলোঁ সকলোৱে বেছিভাগে মৰম দিছিলে। মোৰ আচলতে পৰিয়ালটো বহুত সৰু হয়, ইমান বেছি ছাবস্ক্ৰাইব নাই, কিন্তু যোনখিনিয়ে ছাবস্ক্ৰাইব কৰি থৈছে বহুত আপোন হয়। তেওঁলোকে বহুত আচলতে সহায় কৰিছিলে, বহুত ধুনীয়াকৈ আগবাঢ়ি গৈ আছিলে আমাৰ চেনেলটো, কিন্তু মইহে একো ভিডিঅ' দিব নোৱাৰা হৈ গ'লোঁ আচলতে। কিন্তু এতিয়া ভিডিঅ'টো দিছোঁ, কেনে পাই জনাব, আৰু মই ভিডিঅ' কণ্টিনিউ কৰিবলৈ চাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, ইমান কথা নকওঁ, নহয় জানো? ব'লা। এয়া ঘৰৰ পৰা ওলাই পেলাই গৈ আছোঁ। ইমান দিন ঘৰৰ ভিতৰতে সোমাই আছিলোঁ, সেইকাৰণে অকণমান ওলাই আহিছোঁ। এয়াই আৰু বেমাৰীক ফুৰাবলৈ লৈ গৈ আছে, চাই থাকক ভিডিঅ'টো। এয়া আহি আছোঁ আৰু ঘৰৰ পৰা এতিয়া কিবা কিবি ল'লোঁ, লৈ মেলি পেলাই এতিয়া আহি আছোঁ। এয়া ক'লে আহিছোঁ দেখাই থাকিম আৰু, চাই থাকক ভিডিঅ'টো। আৰু এয়া মোৰ লগত আহিছে এয়া এইফালে চোৱা। মা কি কৰি থৈছ ভিডিঅ'? কেমেৰা কৰিব নাজানে এইজনী, মোৰ কেমেৰামেন, বেয়া কেমেৰামেন মানে। এয়া মোৰ লগত আহিছে এইফালে ভণ্টি, এইফালে মা মানে একদম ঘামি চিমি মানে অৱস্থা নাই, পাউডাৰ দি পূৰা বগা বগা হৈ আছে, পাউডাৰ উঠি গ'ল। এয়া আহি আছোঁ আৰু। সেয়া এতিয়া আমি আহি পালোহি। আচলতে আহিছোঁ পেহীহঁতৰ ঘৰলৈ। পেহীহঁতৰ ঘৰৰ পৰা মানে 2 কিলোমিটাৰমান ওচৰতে হয় আৰু। তাৰপিছত বহুত দিন হ'ল মাতি আছিলে, আহিব পৰা নাছিলোঁ, ইটো সিটো লেঠা, তাতে মোৰ আকৌ ডিউটি আছিলে। তাৰপিছত আজি আহিলোঁ আকৌ, ছুটীত আছিলোঁ যিহেতু মই। গা চা দেখিছে একদম ভাল নহয়, একদম অৱস্থা, চকু তকু সোমাই কৰি অৱস্থা নাই। তথাপিও আজি আহিলোঁ পেহীহঁতৰ ঘৰলৈ। এয়া ব'লক যাওঁ তেতিয়াহ'লে। এয়া এফালে দাদা বহি আছে, হিমন গায়ন। এফালে বহি আছে আমাৰ মাতাশ্ৰী, এইফালে চিনি পাইছে একেলগ। এইফালে পেহী তামোল খাই একদম দাঁত অৱস্থা নাই। আৰু আমাৰ পেহা আছে, পেহাৰ লগত চিনাকি কৰাই দিছোঁ। এয়া পেহাই হাঁহিছে দেই। আৰু আছে বৌ বৌৰ লগত চিনাকি কৰাই দিম, আৰু বৌয়ে কিবা কাম কৰি আছে এতিয়া। এয়া বহি আছোঁ আৰু গৰম যি। এয়া কিবা এটা কোৱা। কি ক'ম আৰু, আহিছ ভাল লাগিছে, বহুত দিনৰ পিছত আহিছোঁ। গৰমে বৰবাদ কৰি পেলাইছে, গৰমে বৰবাদ কৰি দিছে। সেইকাৰণে কাপোৰ নথকা নিচিনাকৈ গেঞ্জি পিন্ধি আছোঁ। এয়া আৰু বাকী দেখাই থাকিম আৰু, চাই থাকিব ভিডিঅ'টো।
ইমান দিনৰ মূৰত বনাইছোঁ আজি। এয়া চাহৰ যোগাৰ। চাহৰ যোগাৰ। এয়া পেহী। খাইছা? এয়া আমাৰ এতিয়া খানা ৰেডি কৰি আছে। এয়া মাছৰ তৰকাৰী বনাই আছে। আৰু বয়ে বনালে কি? দেখাই দিয়া আকৌ। স্পেচিয়েল মাংস, মটন কাৰী, এয়া মাছ, সৰু মাছ, এয়া সৰু মাছ। মাছেহে খাই পেহাই, মাংস নাখায়। আৰু আমি মাংস খোৱা পাৰ্টি। আৰু হেৰি মই মানে বৰ ফটো ষ্টেটাছত দিলে চবেই বৰ কথা সোধে, মানে বহুত আছে সোধে। আৰু বহুত ধন্যবাদ দেই যিসকলে মোৰ কথা সোধে, বহুত ধন্যবাদ। আমাৰ ধুনীয়া বৌ আৰু সুধিবই ন? বেছি হৈছে দেই, অলপ ইমান ধুনীয়া নহয়। ধুনীয়া বৌ, ধুনীয়া মোৰ বৌয়ে ধুনীয়া। এতিয়া ব'লক ৰাইজ এলবাম চাওঁ। প্ৰথমখন একদম জুই, দৰাৰ হাঁহি, এয়া পেহী পেহা, এয়া বৰ্তাকৰ ছোৱালী, এয়া নাচনী, এইফালে আমাৰ মা ক্ষীণ আছিলে আগতে বিয়াত। কইনা কান্দি আছিলে চাগে, একদম চকু ৰঙা হৈ আছে। বৌয়ে কান্দিছে। ধুন্দাও কান্দিছিলে নেকি? এয়া বৌহঁতে ভাত বাঢ়িছে। ভাত বাঢ়ি আছো লাহে লাহে। এয়া বৌয়ে বনোৱা মটন কাৰী, মাছ, এফালে কি আছে? এফালে দালি, এয়া কাঁচকলৰ ভাজি। মোৰ কাৰণে কাঁচকলৰ ভাজি। স্পেচিয়েলি পঞ্চি যে ক্ষীণ, সেইটো কাৰণে। মোৰ কাৰণে বেমাৰীৰ কাৰণে। আৰু এয়া বডিয়ালু ভাজি, এয়া ফিছ কাৰী এফালে আছে। ফিছ কাৰী বনাইছে, টেঙা জোল। পেহিদৈ বনাইছে। আৰু মোৰ কাৰণে স্পেচিয়েল কাঁচকলৰ ভাজি, বেমাৰী দেহাৰে অহাৰ কাৰণে। পুৰা ব্যস্ততাৰে ভৰা এটা দিন। মোৰ কাৰণে স্পেচিয়েল ভাজি কি আছে ক? কাঁচকল। মজা। কাঁচকল ভালে হ'ব বেমাৰী। সেইফালে পেহাই আলহীতকে আগতে ভাত খালে। অকলে। এয়া ৰঞ্জিত কাই ভাই বুলি কওঁ। ভাই কি খবৰ? এয়া পেহাই আগতীয়াকে ভাত খালে আলহীতকে। পেহীয়ে একদম আগফালে ৰৈ পেলাই চাই আছে মুখলে, কিবা লাগিব নেকি পতিদেৱ। কিহৰ মেল পাতি আছে এইফালে? বিয়নী মেল। বৌয়ে মাংস বনাইছে, কেনেকুৱা হৈছে? কঁঠাল গুটি আৰু ঔটেঙা আছে ন? মই কেনেকুৱা হৈছে কোৱা? কিন্তু ধুন্দাই ভাল হৈছে বুলি কোৱা নাই যে বৌ। চাগে ভাত চাত খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছো। অ'কে, এতিয়া আমি ভাত চাত খাই পেলাই শুই আছো। এয়া পেহালে মন কৰক, একদম ঘুঙাই শুই আছে। এইফালে গায়ন মাতাৰাণী শুই আছে। বৌ বহি আছে। বাইদেউ কিবা এটা কওক।
নকবা কেমেৰা নকবা এইবোৰ কেমেৰা নকবা মোৰ মানে সৰুতে কৰা বদমাচিবোৰ ওলাই আছিলে আৰু ভাল লাগিলে শুনি পেলাই প্ৰতিটো কনচাৰ্ন কৰিবা বৌয়ে মানে পিছতো বোলে হাঁহি থাকিব আমি যোৱাৰ পিছত ক'লে কৈ দিয়া আকৌ তেতিয়া আমাৰ না না কৈ দিয়া আছোঁ মানুহে গম পাইছে ক'লে চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া হাজৰিকা চিষ্টাৰ্ছ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে চাব তাহাঁতক আগুৱাই নিয়াত সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব এতিয়া শুৱাৰ পৰা উঠিলোঁ উঠি মেলি এয়া কোন আহিছে চাওক সৰু পেহী এয়া পেহী পেহী আচলতে হস্পিটেল গৈছিলে ন হস্পিটেলৰ পৰা এয়া আহিছে গৈ পানী দি আছে আৰু এজনী মাইনা হাই কৈ দিয়া মানুহ এনেকে শুই আছে নে মা শুই আছে একদম ইফালে এয়া আমাৰো যাব সময় হৈছে আৰু ওলাম এতিয়া ওলাই মেলি যাম আৰু কিন্তু ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়ালৈকে বৰ্তমান শেষ হোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এনেকৈ ৰৈ আছে চোৱা কইনা বিদায় দিবলৈ যে কেতিয়া ৰৈ থাকে দুৱাৰ মুখত বৌ বাই 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 আকৌ আহিবা অঁ বাই বাই পেহী বাই বাই পেহা বাই বাই চাওঁ আৰু বৌ যাবা যাম পেহা যাবচোন আমাৰ ঘৰলৈ আকৌ আহিবা আকৌ নাহোঁ বাই 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 পেহা বাই বাই গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু আজি হৈছে সোমবাৰ আচলতে আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু বহুত আগ্ৰহেৰে ৰৈ থকা আচলতে এটা দিন হয় আজি এটা মাহ শাওণ মাহ পবিত্ৰ শাওণ মাহলৈ বহুতে এটা বছৰৰ কাৰণে ৰৈ থাকে ইমান আগ্ৰহেৰে ৰৈ থাকে শাওণ মাহৰ শুভেচ্ছা মই সকলোকে জনালোঁ শিৱ বাবাই যে সকলোকে মংগল কৰে আৰু সকলোৰে মনৰ আশা পূৰণ কৰে এইখিনিয়ে বিচাৰোঁ আৰু এতিয়া ৰাতিপুৱা 7টামান বাজিছে গা চা ধুই মেলি ৰেডি এতিয়া যাম মন্দিৰলৈ আৰু কালি পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পেলাই ভিডিঅ' আৰু কণ্টিনিউ নকৰিলোঁ ভাল লাগিলে পেহীহঁতৰ ঘৰত দিনটো কটাই বহুদিনৰ মূৰত আচলতে ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ ভাল লাগিলে কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ নাজানো সেয়াই আৰু বাকী আজি সোমবাৰ আজিৰ দিনটো সম্পূৰ্ণভাৱে থাকিম আজি মই ব্ৰতত এনেকৈ আজি দিনটো পাৰ হ'ব এতিয়া যাম মন্দিৰলৈ ভণ্টিৰ লগত তাৰপিছত যাম ডিউটিলৈ বাকী ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই ভিডিঅ'টো চাই থাকক হেল্ল' নমস্কাৰ আৰু এতিয়া হৈছে সন্ধিয়া মই ডিউটিৰ পৰা আহিলোঁ আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আজি দিনটো ভালে কুশলে পাৰ হৈ গ'ল আৰু আজি মই যে ডিউটিৰ পৰা আহিছোঁহে আচলতে মই ডিউটিৰ পৰা আহি কাপোৰো চেঞ্জ কৰা নাই এতিয়া যিহেতু ভিডিঅ'টো কমপ্লিট হোৱা নাছিলে আৰু সেইকাৰণে আধাখনীয়া ভিডিঅ'টো কমপ্লিট কৰিবলৈ জল্দিকৈ আহি গ'লোঁ আৰু মই কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ ফ্ৰেছ হোৱা মানে আকৌ বহুত টাইম লাগি যাব ভিডিঅ'টো যিহেতু এডিট কৰিব আছে অলৰেডি সেইকাৰণে মই আজি দিনটোৰ বিষয়ে ক'বলৈ লৈছোঁ আচলতে আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু আজিৰ দিনটো গ'ল বহুত ভালে কুশলে পাৰ হৈ গ'ল দিনটো ৰাতিপুৱা মই মন্দিৰলৈ গৈছিলোঁ মন্দিৰলৈ গৈ পেলাই ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মেলি পেলাই লগালগি মানে দেৰিয়ে হৈ গ'ল ডিউটিলৈ গ'লোঁ একো খাই যোৱা নাছিলোঁ আৰু তাতে মই ফ্ৰুটছ খালোঁ এবাৰ তাৰপিছত দিনটো তেনেকেই থাকিলোঁ আৰু আহি পেলাই এতিয়া আহিছোঁ আৰু আহি পেলাই মই এতিয়ালৈকে একো খোৱা নাইকিয়া ফ্ৰেছেই হোৱা নাইকিয়া মই কাপোৰ একো চেঞ্জ কৰা নাইকিয়া তাৰপিছত দিনটো এনেকেই পাৰ হৈ গ'ল সম্পূৰ্ণ ব্ৰতত আৰু নিমখটোতো খাব নালাগে ব্ৰতত আপোনালোকে জানেই আৰু এটা কথা গাখীৰো খাব নালাগে আচলতে ময়ো জনা নাছিলোঁ আচলতে কিন্তু এতিয়া নতুনকৈ গম পাইছোঁ সেইকাৰণে আপোনালোককো কৈ দিছোঁ কথাটো আচলতে গাখীৰ শিৱ বাবাক উৎসৰ্গা কৰি সোমবাৰ দিনাখন দিয়া হয় কাৰণে শিৱলিংগত দিয়া হয় বা তেনেকৈ দিয়া হয় কাৰণে আচলতে গাখীৰটো খাব নালাগে বুলি কয় আৰু বেলেগ ব্ৰতত খাব পাৰে মানে সোমবাৰ বা শিৱ বাবাৰ কাৰণে মানিলে খাব নালাগে মই এবাৰ প্ৰথম গম পাইছোঁ ময়ো খোৱা নাই এতিয়া
এনেকৈ আজি দিনটো পাৰ হৈ গ'ল বহুত কষ্টৰ মাজৰে পাৰ হৈ গ'ল আচলতে বহুতে গালি দিছে মোক কামৰ ঠাইতো গালি দিছে ইমান গা বেয়া আচলতে মই 10 দিনৰ ওচৰা-ওচৰি হ'ল মই ঘৰতে ৰেষ্ট লৈ আছিলোঁ ডক্টৰে মোক সম্পূৰ্ণভাৱে ৰেষ্ট ল'ব দিছিলে আৰু একদম অৱস্থা বেয়া হৈ গৈছিলে মোৰ মানে তাৰপিছত 3টা ইনজেকশ্যন 4টা চেলাইন লৈ দেওবাৰলৈকে মই কালিলৈকে মই একদম অসুস্থ আজি মই বৰ্তত আকৌ বৰ্ত ৰাখি পেলাই কামলৈ গৈছোঁ তথাপিও বৰ্তটো ৰখাটো একো ডাঙৰ কথা নহয় বৰ্তটো শৰীৰৰ কাৰণেহে ৰখা হয় আচলতে ভক্তিটোহে আচল কথা কিন্তু মোৰ একো আজি মোৰ গা একেবাৰে অসুস্থ লগা নাইকিয়া কিবা এটা মানে শান্তি লাগে বা বহুত ভাল লাগে নিজকে আচলতে শক্তিশালী যেনহে লগা হয় আচলতে এনেকৈ গ'ল আৰু মাহটো সম্পূৰ্ণভাৱে নিৰামিষ খাম এইটো মাহ এনেকৈ যাব আৰু দিনবোৰ এয়াই আৰু আপোনালোকেও যোনে যোনে ব্ৰত ৰাখিছে ভালকৈ পালন কৰিব আচলতে সেইখিনি আৰু গাখীৰটো নাখাব আৰু শিৱ বাবাই যাতে সকলোৰে মনৰ কামনা পূৰণ কৰি দিয়ে মই এইখিনিয়ে শিৱ বাবাক বিচাৰিম সকলোৰে মনৰ আশা পূৰণ কৰে যেন তেওঁ আৰু এয়াই আৰু বাকীনো আৰু কি ক'ম ভিডিঅ'টো কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ নাজানো ভাল লাগিল ভিডিঅ'টো সেইকাৰণে ঘামি জামি অৱস্থা নাইকিয়া যিহেতু ফেন দিব নোৱাৰোঁ ফেন দিলে ভালকৈ মোৰ ভইচটো শুনা নাপাব সেইকাৰণে ডিউটিৰ পৰা আহিছোঁহে বাকীখিনি আৰু এয়াই আৰু যোনসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকলে ছাবস্ক্ৰাইব কৰিছে আমাৰ চেনেলটো অলৰেডি তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু মই নতুন নতুন ভিডিঅ' দিবলৈ চাম আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়াহ'লে আজিৰ ভিডিঅ'টো কেনে পালে জনাব ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যোনসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই